Hello guys, welcome back to my YouTube channel. মই দেৱজানী পুনৰবাৰ মোৰ YouTube চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো স্পেশালি মই আমাৰ ঘৰৰ ওচৰতে বিহু ফাংচন আছে তাৰ ওপৰত বনাইছিলোঁ। আৰু তালে যাবলৈ এতিয়া ঘৰত খোৱা বোৱা বনাই আছোঁ। আৰু এয়া মই বনাইছোঁ কচু শাক বাহু মাছৰ লগত জালুক দি বনাইছোঁ। আৰু ইফালে বনি আছে গাহৰি মাংস বিলাহী আলু। দেখি আপোনালোকৰ নিশ্চয় খাওঁ খাওঁ লাগিছে নহয় জানো? তেনেহ'লে চাই থাকক আজিৰ ব্লগটো। আৰু এই মাংসখিনি মই তেল নিদিয়াকৈ বনাইছোঁ। প্ৰথমতে বইল কৰি লৈছিলোঁ, বইল কৰা পানীখিনি সম্পূৰ্ণ পেলাই ল'লোঁ। তাৰপিছত আকৌ এইখিনি সিজাইছোঁ বিলাহী আৰু আলুৰ লগতে অকণমান জিৰা আৰু নহৰু আদা পিঁয়াজ ইমানেই দিছোঁ, বেছি মা মছলা ব্যৱহাৰ কৰা নাই। ৰাতিপুৱা ভাগত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কিছুমান কম্পিটিশ্যন আছিলে আৰু তাত আমাৰ গুডু অংশগ্ৰহণ কৰিছিলে। আৰু আমিও এতিয়া তালৈ যাবলৈ ৰেডি হৈ গৈছোঁ আৰু আপোনালোকক লগ পাম বিহুতলীত। মৃন্ময় জ্যোতি বৰুৱা, 19 নম্বৰ সমী শইকীয়া, বৰ্তমান ইহঁতৰ কুইজ কম্পিটিশ্যন চলি আছে নিম্ন শাখাৰ আৰু কিছু সময় পিছতে ইহঁতৰ হ'ব কবিতা আবৃত্তি প্ৰতিযোগিতা। প্ৰতিটো প্ৰশ্নৰ 4টা উত্তৰ দিয়া থাকিব, যিটো শুদ্ধ উত্তৰ সেইটো তেওঁলোকে আৰু ইহঁতৰ কবিতাটোৰ নাম হৈছে বিহু আদৰণি। যিটো শুদ্ধ উত্তৰ সেইটো তেওঁলোকে শুদ্ধ চিন বা ৰাইট চিন দিব লাগিব। আমাৰ গুডুক কেইবাদিনো ধৰি মই বিহু আদৰণি কবিতাটো আবৃত্তি কৰিবলৈ শিকাইছিলোঁ। মই আগতে যেনেকৈ শিকিছিলোঁ, মঞ্চৰ ওপৰত যিমানখিনি জানো চেষ্টা কৰিছিলোঁ আসন গ্ৰহণ তাক কৰিবলৈ শিকাবৰ কাৰণে। নিম্ন শাখাৰ কুইজ প্ৰতিযোগিতাৰ বাবে সকলো প্ৰতিযোগীয়ে এটাকৈ কলম লগত ৰাখক। বহুতো প্ৰতিযোগীয়ে কলম অনা নাই, তেওঁলোকক কলম ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়া ইহঁতৰ কবিতা আবৃত্তি প্ৰতিযোগিতা আৰম্ভ হ'ব। চাওকচোন আমাৰ গুডুৱে কেনেদৰে কবিতা আবৃত্তি কৰিলে। ৰঙালী কাহালৈ পদূলি মুখত বাট চাইছোঁ থাকি কিমান দূৰ, আনিলোঁ জেতুকা আনিলোঁ থেৰেগু, আনিলোঁ পহম ধৰি, মাখিয়তী পাতে তৰাৰ বঘাৰে আওলা পেলালোঁ জুৰি, আনিলোঁ হালধি থেকেৰা বেঙেনা, সাজিলোঁ বাঁহত চাপ, ঢোল টকা পেঁপা সুগৰ কৰিলোঁ, সাৰিলোঁ চোতাল বাট, আয়ে কাটিলে শালৰ গামোচা, আঁচুৰ ভুমুকা ফুল,
আইতাই মুচি থাপনাৰ আগ থৈছে সেন্দুৰীকৈ নৰবাচতাই কাবও কৰিছোঁ আহাৰ ৰঙালীলৈ ধন্যবাদ কৌস্তভ হাজৰিকালৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰৰ প্ৰতিযোগী গৌৰৱ বৰা মৌলামীপুৰ সাজু হৈ থাকিব পাহি কোঁৱৰ নমস্কাৰ মোৰ নাম শ্ৰী গৌৰৱ বৰা পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজ মই আজি এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ কবিতাটিৰ শিৰোনাম হ'ল বিহু আদৰণি শুনা ঐ ছটাই পেঁপাতি বজাই ৰঙালীক আহালৈ পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ আনিলোঁ জেতুকা আনিলোঁ থেৰেজু আনিলোঁ বৰহম থৰি মাখি অতি পাতে তৰাৰ পঘাৰে আউলা পেলালোঁ জুৰি আনিলোঁ হালধি থেকেৰা বেঙেনা সাজিলোঁ বাঁহত চাট ঢোল টকা পেঁপা গুৰ কৰিলোঁ হাৰিলোঁ চোতাল বাট আয়ে কাটিলে শালৰ গামোচা আচুৰ ভমকা ফুল বায়ে আনি থলে খোপালৈ বুলি ৰচংগা কপৰ ফুল বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ পিতাই আনিলে গৈ খুৰীয়ে পাতিলে মজিয়াত খোলা তিলগুৰ দিহাকৈ আইতাই মুচি স্থাপনাৰ আগ থৈছে সেন্দুৰীকৈ নৰবাচতাই কাবও কৰিছোঁ আহাৰ ৰঙালীক লৈ নমস্কাৰ আৰু এনেদৰে তাৰ অলপ খেলি মেলি লাগিলে কোনো কথা নাই নেক্সট টাইম আকৌ সি চেষ্টা কৰিব ভাল কৰিবৰ কাৰণে